নমস্কাৰ বন্ধুসকল, আপোনালোকে চাগে জানেই চেণ্ট্ৰেল টেট কোৱালিফাই কৰিবৰ কাৰণে জেনেৰেল কেটেগৰীৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে 60% মাৰ্ক আনিব লাগিব, অৰ্থাৎ 90 মাৰ্ক, আৰু SC ST OBC সকলে 55% মাৰ্ক আনিব লাগিব, অৰ্থাৎ আপোনাৰ 82 মাৰ্ক 82 মাৰ্ক আনিব লাগিব, তেতিয়া তেওঁলোকে কোৱালিফাই কৰিব পাৰিব। কিন্তু CBSE যিখিনি এনচাৰ কি ৰিলিজ কৰি দিলে সেইখিনি এনচাৰ কিত অলপ বেমেজালি আছে। দুই এটা এনেকুৱা কুৱেশ্যন আছে য'ত এনচাৰ কিখিনি ভুল। গতিকে যদি CBSE ৰিভাইজ এনচাৰ কি দিয়ে আৰু হয়তো তেতিয়া 2-3 মাৰ্ক কমন মাৰ্ক পোৱা চান্স থাকে, আৰু তেতিয়া যিখিনি SC ST OBC কেণ্ডিডেট এতিয়া তেওঁলোকে 80 মাৰ্ক ওলাই আছে তেওঁলোকে হয়তো কোৱালিফাই কৰিব, আৰু যিখিনি জেনেৰেল কেটেগৰীৰ ষ্টুডেণ্ট তেওঁলোকৰ যিখিনি 88 ওলাই আছে হয়তো তেওঁলোকেও কোৱালিফাই কৰি যাব। অন্য ছাবজেক্টৰ কথা মই নকওঁৱেই, পেপাৰ 1ৰ লেংগুৱেজ অন আছামিজৰ পেপাৰখনতে এনেকুৱা দুটা কুৱেশ্যন আছে যি দুটাত হয়তো CBSE ভুলকৈ এনচাৰ দিছে। কুৱেশ্যন দুটা মই আপোনালোকক দেখুৱাম, আপোনালোকে নিজে চালেও গম পাব। এটা কুৱেশ্যন এইটো, ড্ৰেছ হৈছে এক ধৰণৰ পঠন অসুবিধা। এতিয়া CBSE এইটোৰ এনচাৰ দিছে অপশ্যন 4, ডিছগ্ৰাফিয়া বুলি কৈছে, কিন্তু আচলতে ডিছগ্ৰাফিয়া লিখন অসুবিধা হয়, গতিকে এইটো ভুল। ডিছকেলকুলিয়া হৈছে গণিতৰ অসুবিধা, আৰু ডিছফৰিয়া হৈছে এক প্ৰকাৰৰ মানসিক ৰোগ, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো 3 হ'ব লাগে, ডাইলেক্সিয়া। গতিকে মই ভাবোঁ এইটো কুৱেশ্যনত কমন মাৰ্ক পাব লাগে, আৰু কোনোবাই যদি ভাবে চেলেঞ্জ কৰিম বুলি তেতিয়াহ'লে এইটো কুৱেশ্যনত চেলেঞ্জ কৰিব পাৰে, কিয়নো ডিছগ্ৰাফিয়া হ'বই নোৱাৰে। মই আপোনালোকক প্ৰমাণটো দেখুৱাই দিছোঁ। এইটো চাওক, ডিছগ্ৰাফিয়া এইটো যিখন আৰিহন্তৰ চিটেটৰ আপোনাৰ গাইডবুক তাত লিখা আছে, डिस्ग्राफिया लिखने संबंधी अशक्तता को कहा जाता है। इसमें या तो बच्चा ठीक से लिख नहीं पाता अथवा उसकी लिखावट ठीक नहीं हो पाती। गतिके आपलोके देखिले आरु एटा कुवेश्चन আছে जितु कुवेश्चनत कमन मार्क পোৱা চান্স থাকে 108 নম্বৰ কুৱেশ্যন। এইটো আপোনাৰ R সিৰিজৰ হয় পেপাৰখন, গতিকে আপোনালোকৰ হয়তো 108 নম্বৰত নাথাকিবও পাৰে। ডিছলেক্সিয়া তলৰ কোনটোৰ লগত জড়িত? তেওঁলোকে কৈছে যে গাণিতিক বেমেজালি। CBSE মতে এইটো শুদ্ধ উত্তৰ 1, কিন্তু আচলতে এইটো শুদ্ধ উত্তৰ 2 হ'ব লাগে। এইটো প্ৰথম বেমেজালি হয়, কাৰণ আপোনালোকক মই দেখুৱাই দি আছোঁ। এইটো চাওক, डिसलेक्सिया एक व्यापक शब्द है जिसका संबंध पठन विकार से है। इस अधिगम अशक्तता में बालक को पढ़ने में कठिनाई होती है। गतिके আপোনালোকে যদি গুগলতো সাৰ্চ কৰি চাই তেতিয়াও আপোনালোকে গম পাব যে শুদ্ধ উত্তৰ কোনটো। গতিকে মই ভাবোঁ এই দুটা কুৱেশ্যনত কমন মাৰ্ক পাব লাগে সকলোৱে, আৰু যিসকলৰ বৰ্তমান SC ST OBC কেটেগৰীৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোকে হয়তো 82 মাৰ্ক পোৱাৰ চান্স থাকে যদি এতিয়া 80 হৈ আছে, আৰু যিসকল জেনেৰেল কেটেগৰী হয় 88 মাৰ্ক হৈ আছে তেওঁলোকেও 2 মাৰ্ক এটা কমন পোৱাৰ চান্স থাকে, আৰু যদি বাকী ছাবজেক্টতো কমন মাৰ্ক আহে তেতিয়াহ'লেতো কথাই নাই। আৰু মই এইখনতে এটা কথা কৈ থওঁ, যিসকল ল'ৰা ছোৱালীয়ে অলৰেডি এইকেইটা কুৱেশ্যনত নাম্বাৰ পাইছেই তেওঁলোকৰ মাৰ্ক নাবাঢ়ে। যিসকলে পোৱা নাই, যিসকলৰ ভুল বুলি দিছে সেইসকলেহে পাব। গতিকে যিসকলে অলৰেডি মাৰ্ক পাই আছে তেওঁলোকে এইকেইটা কুৱেশ্যনৰ নাম্বাৰ নাপায়। গতিকে আজিলৈ ইমানেই। আপোনালোকে যদি কিবা পৰামৰ্শ থাকে মোক কমেণ্টত জনাব, আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।